वेलकम टू ढेकियाजुली। आज भिडिओ ढेकियाजुलिर পৰা स्टार्ट কৰিছো। नमस्कार बंधुসকল, स्वागतम जनाइছো मोर अन्य এটা ভিডিওলৈ। আপোনালোকে টাইটেল আৰু থাম্বনেল দেখি গম পাইছে আজি ক'ত গৈ আছো। চাই থাকক খালি ভিডিওটো স্কিপ নকৰাকৈ। আজি ভিডিওটো পুৰা ধামাকা হ'বলৈ গৈ আছে। এইখন লৈ আহিলো আজি গাড়ী আহি গৈছো। ইয়াৰ পৰা আমাৰ বেডিং আছে। এতিয়া বৰ্তমান আছো আমি ঢেকিয়াজুলিত। ঢেকিয়াজুলিত ৰখি পিনে অলপ খাই বৈ লৈছোঁ। বহুত ভোক লাগি আহিছে, সেইটো কাৰণে ৰাতিপুৱা ওলাইছে, সেইটো কাৰণে ভোক লগাৰ কাৰণে খাই কৰি লৈ লৈছোঁ। এতিয়া গৈ আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। फाइनेली डेस्टिनेशन पाई गलोহি। ঢেকিয়াজুলি শিঙৰি আহিছোঁ। বেডিং পত্ৰ বান্ধি লৈ আহি আছোঁ। বৰ্তমান বেগ লৈ লৈ খোজকাঢ়ি আহি আছোঁ। বেডিং পত্ৰ বান্ধি লৈছোঁ, গাড়ী বান্ধি লৈ পিনে আহি আছোঁ। আমি আহি আছোঁ বৰ্তমান শিঙৰি বুলি কয়। শিঙৰি বৰ্তমান মেলা হৈ আছে। মই আছোঁ এতিয়া বৰ্তমান শিঙৈত। এয়া আপোনালোক শিঙৈ দৃশ্য চাওক আপোনালোকে। বৰ্তমান শিঙৈত আপোনালোক 360 ভিডিঅ' এটা দেখাই আছোঁ। এইটো ৰেট কেনেকৈ? এইটো সিটো কা সিটো কিমান? এইটো কমলাটো ইমান ঠিক নহয়। কমলা লৈ আছোঁ আমি এতিয়া বৰ্তমান। কমলা লৈ আছোঁ। গুড মৰ্ণিং, ৱেলকাম টু ঢেকিয়াজুলি। মই এতিয়া বৰ্তমান ঢেকিয়াজুলি শিঙৈত আছোঁ। মই এতিয়া আহি আছোঁ মন্দিৰত। মন্দিৰত সোমাই আহিছোঁ। এইফালে চাওক আপোনালোকে।
বহুত বছৰ আগত ইয়াত ডাঙৰ মহামাৰী হৈছিল সেই মহামাৰীৰ পিছত এনেকুৱা এটা জনৰ পলাল যে ইয়াতে এই মন্দিৰটো উদ্ঘাটন মানে সপোন দেখালে তেওঁলোকক মন্দিৰ আছে তোমালোক সেই মানুহবিলাকে আহি মন্দিৰটো উদ্ধাৰ কৰিলে উদ্ধাৰ কৰাৰ পিছত চিঙিৰিমণি আহিল চিঙিৰিমণি আশ্ৰম পাতিলে তেওঁৰ নাম আৰু চিঙিৰিমণি বিশ্বকৰ্মাই মন্দিৰ সৃষ্টি কৰিলে ব্ৰহ্মপুত্ৰ তলেৰে সংযোগ থাকে মন্দিৰটো তাৰপিছত অতব্য অৰণ্যৰ মাজত আছিলে এই বস্তু তাৰপিছত উত্থান হৈছে সেইকাৰণে গুপ্তেশ্বৰ মন্দিৰ বিশ্বনাথ ঘাটৰ পৰা নাৰদমুনিয়ে ইয়াতে শিৱলিংগানি গুপ্ত কৰি দেখাৰ কাৰণে গুপ্তেশ্বৰ দেৱালয় কোনাম দেখা নাপায় সেইটো থেংক ইউ চমু হয় ক'লোঁ আপোনালোকক পাহাৰ ওপৰৰ পৰা এতিয়া ভিউ দেখাই আছো চাই থাকক আপোনালোকে কি সুন্দৰ ভিউ মই আছো এতিয়া বৰ্তমান মেলাত এতিয়া মেলাত আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো চাই থাকক এইখন হৈছে মেলাখন আপোনালোকে দেখা পাইছে গাহৰি মাংস এটি কেঁকুৰা আছে এইটো কি মাংস দি থৈছে এইটো নিচলাটো আছে এইটো খাব লাগিব এইটো কেনেকুৱা লাগে গাহৰি মাংস এইটো হ'লে কেঁকুৰা এইটো বিলাহী লগতে আছে এইটো ব্ৰইলাৰ হ'লে এইটো গাহৰি মাংস কেঁকুৰা এইফালে আছে আৰু মাছ ইফালে আছে ক'ৰ পৰা আহিছে ধেমাজি না গাহৰি খোৱা মজাটো আছে ন বাইদেউ এনে মজা আছে এনে গাহৰিত কি লগাই দিছে বাৰু এই কেঁকুৰাটো পিটিকা হ'ব এইটো বিলাহীটো পিটিকা হ'ব চাগে এইটো কি মাছ এইটো কুঁহি মাছ এইটো কি বনাই আছে এনে চাটনি বনাই আছে গাহৰি বনাই আছে এনে প্লেট কেনেকুৱাকৈ লগাইছে 100 টকা প্লেট এবাৰ চাওক 100 টকা প্লেট